Good morning, welcome back to my channel. আজি উৰুকাৰ দিন তো আজি ব্লগ নকৰিলে কেনেকৈ হ'ব নহয় জানো সো লেটছ ষ্টাৰ্ট দ্য ব্লগ আজি দিনটোত কি হয় দেখাই থাকিম এতিয়া পিছে সময় ক'বলৈ গ'লে 10:30 বাজিছে আৰু মই উঠিলোঁ কেতিয়াবাতে কিন্তু জিয়ান উঠা নাছিলে এতিয়া সি উঠিছে আৰু সাৰ পাইছে সেইকাৰণে ৰুমটো পূৰা আন্ধাৰ হৈ আছে কিন্তু মই পিছে ৰুমত নাই দেই মই পেহীহঁতৰ ঘৰত আহিছোঁ আজি উৰুকা ইয়াতে খাম আৰু কালিলৈ আমি নগাঁও যাম আজি দিনটোত কি হয় দেখাই থাকিম চাওঁচোন ঠিক আছে তেতিয়াহ'লে অ'কে ফ্ৰেণ্ডছ অকণমান চাদৰ ওপৰত আহিছোঁ ঠাণ্ডা লাগিছে বিৰাট গা পা ধুই উঠিলোঁ ময়ো গা ধুলোঁ জিয়ানকো গা ধুৱালোঁ তাক এতিয়া খুৱাই থৈ পেলাই মই বোলো অকণমান ৰ'দটো লওঁ ৰ'দ নাই বেছি একদম কোমল ৰ'দ তথাপিও লওঁ আৰু অলপমান যি লাগে আৰু গাত একদম ইমান ঠাণ্ডা লাগিছে ভিতৰত তাৰপিছত অলপ পিছত ভাত খাম আৰু এতিয়া 2:30 বাজিব হৈছে আৰু খাম আৰু এইবাৰ মানে শহুৰৰ ঘৰলৈ উৰুকা নগ'লোঁ কিবা এটা কাৰণত যোৱা নহ'ল অহাকালি যাম আৰু বিহুৰ দিনা যোৱা হ'ব আৰু এইবাৰ ইয়াতে খাম উৰুকা ৰাতিলৈ এতিয়াই বজাৰ চজাৰ কৰা হৈ গ'ল যেনিবা ৰাতিলৈ আয়োজন চলিব আৰু কি চলে তথাপিও এতিয়া দিনত নোখোৱা নহয় দিনতো খাম দিনত অলপ কমকৈ খাম আৰু ৰাতি বেছিকৈ খাম এতিয়া অকণমান দেৰি চাদৰ ওপৰত থাকোঁ তাৰপিছত গৈ পেলাই ভাত খাম আৰু তাক জিয়ানকো শুই উঠাৰ পিছত আৰু তাকো অলপমান ভাত খুৱাই দিম সেয়াই আৰু বাছ দেখাই থাকিম মাজে মাজে বস্তু দেখাই আছোঁ চাওক এয়া মা কৰাই যে কয় লোৱাৰৰ ফালে এইটো খুব চলে আমাৰ পিছে আপাৰৰ ফালে মানে মই নগাঁও পিনে এইবিলাক মই দেখা নাই বিয়াৰ পিছত এইবিলাক কৰা কিন্তু আমাৰ এইপিনে চলে আৰু গুৱাহাটীতো চলে গতিকে এয়া চাওকচোন যোগাৰ কৰি থৈছে এইবোৰ ৰ'দত মানে শুকাব দিছে আৰু এইবিলাক মাহ কৰাৰ কাৰণে বুট এয়া চিৰা তিল এনেকৈ শুকাব দিছে তাৰপিছত এয়া আবেলিলৈ এইখিনি শুকোৱা হ'লে চাগে ভাজিব মই বৰ বিশেষ নাজানো কেনেকৈ কৰে কিন্তু এয়া আৰু দেখাইছোঁ আৰু পিঠাও বনাইছে নাৰিকলৰ পিঠা বনাইছে তিলৰ পিঠা বনাব আৰু আবেলিলৈ পেহীয়ে বনাব মই দেখাম বাৰু মই পাহৰি থাকিলোঁ তেতিয়াই ৰাতিপুৱাতেই নাৰিকলৰ পিঠা বনালে মই দেখাম কৰি ভিডিঅ' কৰাই নহ'ল মোৰ তাৰপিছত এতিয়া বোলো আকৌ কেতিয়া বনাই তেতিয়া মই আকৌ দেখাম মইতো বনাব নাজানোৱেই এনেই চেষ্টা কৰিছিলোঁ 2-3মান বনাবলৈ কিন্তু পাৰফেক্টলি নোৱাৰোঁ আৰু ক'তনো পাৰিম এইবিলাক কেতিয়াও বনাই পোৱা নাই বিয়াৰ আগতো এইবিলাক নকৰিছিলোঁৱেই এতিয়া তথাপিও মই ট্ৰাই কৰিছিলোঁ 2-3মান এনেই উঠিছে আৰু কিন্তু একদম মানে নোৱাৰোঁ আৰু একদম ভালকৈ নোৱাৰোঁ কাপোৰবিলাক লৈ লৈছোঁ কাপোৰবিলাক অলপ মেলি দিছোঁ আৰু জানো কিমানখিনি শুকায় চাওকচোন ইমান ধুনীয়া ফুলবিলাক এনেকৈ লাগিছে ইমান দেখিয়ে ভাল লাগিছে গেন্ধা ফুলবিলাক ইমান ধুনীয়াকৈ হৈছে এইফালে মানে অকল বাগিচাখনে ফুলৰে এইবিলাক খেতি বাতি এইখিনি এইফালে এটা ছাইডত এনেকৈ ফুলবিলাক ৰোৱা হৈছে আৰু এটা ছাইডে মানে সেইফালে কাপোৰবিলাক মেলি দিয়া হয় আৰু দেখিছেনে ইমান ধুনীয়া লাগিছে ওপৰৰ পৰা তেতিয়া আহি পেলাই আৰু ভাতেই খালোঁ লগতে খাই পেলাই আমি চাহো খালোঁ আনকি লাল চাহ আৰু পিঠাই দি এনেকৈ চাহ খাই উঠিলোঁ এতিয়া অকণমান বহিবলৈ সময় পাইছোঁ অলপ বহি লওঁ শুবলৈ মন গৈছে যদিও শুব নোৱাৰোঁ কাৰণ জিয়ানেতো উঠিলে আৰু উঠি পেলাই তাক অলপ ভাত খোৱালোঁ কিন্তু সি নাখায় খাবলৈ মন কৰা নাই দেৰিও হ'ল যিহেতুকে জোৰ নকৰিলোঁ আৰু এতিয়া সি আমনি পাই গৈছে কিমান মোবাইল চাব আৰু সেইকাৰণে দেউতাকে তাক অকণমান ৰাস্তাৰ ফালে ওলাই লৈ গৈছে সেই সময়খিনিতে মই অকণমান বহি লওঁ আৰু তাৰপিছত আহিলেতো আৰু নোৱাৰোঁ সেইকাৰণে অকণমান বহিছোঁ আৰু এতিয়া আকৌ চাহ খাব লাগিব অলপ দেৰিকৈ চাহ খাম আৰু সেয়াই বাকী চব শুইছে অকণমান ৰেষ্ট কৰিছে এয়া হৈছে নাৰিকল দিয়া পিঠা এয়া এতিয়া আমি খাম আবেলিৰ চাহ পিঠা আৰু চাহ গাখীৰ দিয়া চাহ আৰু ইফালে মাংস বনি আছে পাকঘৰত হাঁহৰ মাংস দেখাইছোঁ হাঁহৰ মাংসৰে হাঁহ ফ্ৰাই আগতে অলপ খাই লওঁ হাঁহৰ
মাংস ভাজি বহুত দেৰি আছে হৈছে জহা কোমোৰা এইটো হৈছে চেফ হাঁহ বনোৱা চেফ এইটো বনাই আছে খাই ল'লোঁ এতিয়া মানে তেতিয়া দেখাইছিলোঁ যে হাঁহৰ মাংস ভাজি আছিলে ভাজি হৈ গ'ল এতিয়া চাটৰ ওপৰত এই জুই ধৰিছে সেয়া মানে ভাজি মাংস মানে অলপ অলপ এতিয়া খাম আৰু ষ্টাৰ্টাৰ হিচাপে আৰম্ভণি কৰিম আৰু এতিয়া দেখাই আছোঁ ৰখিব জীয়ান শুই আছে তাক অকণমান দেৰি শুবলৈ দিছোঁ উঠাই দিম অলপ পিছত এতিয়া হাঁহৰ মাংস ফ্ৰাইখিনি ওপৰত লৈ গৈ পেলাই খাওঁ আৰু জুইৰ ওচৰতে হাজবেণ্ড আছে আৰু পেহাও আছে তাত একেলগে খাওঁ দেখাই আছোঁ ৰখিব হাঁহৰ মাংসখিনি এয়া ডাক ফ্ৰাই এয়া লৈ যাওঁ মই ওপৰলৈকে এয়া জুই ধৰিছে চাওক ছাটৰ ওপৰত মই লৈ আহিছোঁ আৰু এতিয়া খাম আৰু এতিয়া বহি পেলাই খাওঁ তথাপিও সি তলত শুই আছে আকৌ উঠিলে দৌৰ মাৰিব লাগিব খাই আছে ব্যস্ত চব খোৱাত তিলৰ পিঠা এতিয়া ৰাতি 11:30 হৈছে আৰু আমি এতিয়া ভাত খাবলৈ বহিছোঁ লাষ্টত মই আৰু পেহীয়ে খাম এয়া হৈছে হাঁহৰ মাংস ভাত মাছ ফ্ৰাই দালি এয়া আমি দুজনীয়ে খাম এতিয়া গুড মৰ্ণিং এভৰিৱান আৰু মোৰ ফালৰ পৰা চবকে হেপী বিহু এতিয়া সময় ক'ব গ'লে এতিয়া 11:30তকৈ বেছিয়ে হ'ল নেকি মই গা পা ধুই উঠিলোঁ এতিয়া যোৱাকালি ৰাতি ভিডিঅ'টো আধা হৈ থাকিলে ভাত পানী খাওঁতে আমাৰ দেৰি হ'ল 11:30মান বাজিলে তাৰপিছত শুওঁতে লেকচাৰ মাৰি শুওঁতে 12:30 এটাই বাজিলে তাৰপিছত আৰু ভিডিঅ'টো এণ্ড কৰা নহ'ল সেইকাৰণে আজি আকৌ আৰম্ভ কৰিছোঁ মই এতিয়া গা ধুলোঁ চব ৰেডি হৈ গ'ল মই খালি ওলাবলৈ বাকী আছোঁ এতিয়া আমি নগাঁৱলৈ যাম মানে শহুৰৰ ঘৰলৈ যাম ওলাম আৰু বেছি টাইম নাই অকণমান গাটো ধুই আহি ইমান ঠাণ্ডা লাগিছে সেইকাৰণে আজি ৰ'দটো যোৱাকালিতকৈ ভালেই দিছে এতিয়া অকণমান ৰ'দটো লগাই পেলাই চুলি তুলি ধুই দিলোঁ মই চুলিকেইডাল শুকাই লওক তাৰপিছত আৰু গৈ পেলাই কাপোৰ পিন্ধিম আৰু কাপোৰ পিন্ধি আৰু একেবাৰে আমি ইয়াৰ পৰা ওলাই যাম আৰু ভালেই লাগিল যোৱাকালি একেলগে এনেকৈ খালোঁ জুই চুই পোৱালোঁ তাৰপিছত খুব ভাল লাগিলে আৰু জীয়ানৰ কাৰণে ফাৰ্ষ্ট টাইম এইবাৰ জুই এনেকৈ ধৰা দেখিছে সিটো দেখাই নাছিলে যোৱা বছৰ আমি এতিয়া ওলাই আহিলোঁ আমি তাৰ পৰা ঘৰৰ পৰা 1:30মান বজাত ওলালোঁ 1:30তকৈ বেছিয়ে হৈছে চাগে এতিয়া আমি জাগিৰোড পাইছোঁ আৰু নহয় জাগিৰোড নহয় এইখিনি কি কয় যোৰাবাট পাইছোঁ যোৰাবাট পাওঁতেহে ৰখিছে আৰু আমলা কিনিবলৈ পঠিয়াইছোঁ মোৰ চোৰ বেয়া লাগিছে কিবা গেছ উঠাৰ নিচিনা হৈছে সেইকাৰণে আমলা কিনি আনিব আৰু আমি ওলাইছোঁ আৰু এইটো শুলে জীয়ানে শুই গ'ল টোপনি ধৰিছে আৰু এইখিনি কি জেগা থেকেৰাগুৰি এয়া বনাইছে চাওক এই থেকেৰাগুৰিৰ এনেকৈ এইটো চব মানুহবিলাকে এনেকৈ ফটো উঠি আছে পূৰা একদম আহি পালোঁ আমি ঘৰ পালোঁহি 5টামানত পালোঁ অলপ মাজতে ৰখি পেলাই বজাৰ চজাৰ কৰিলোঁ কিবাকিবি ল'লোঁ এতিয়া ফ্ৰেছ ট্ৰেছ হৈ পেলাই চাহো খালোঁ খাই পেলাই ৰাতিপুৱাতে ভাত খাই অহা এতিয়া অলপমান কিবা খাওঁ আৰু আজিতো আমাৰ বিহু দিনা ইয়াত মানে ভাত নাখায় শাহুমাহঁতে ভাত নাখায় সেইকাৰণে দিনত মানে এনেকৈ লুচি ভাজি এনেকৈ খায় আৰু সেয়া অলপমান আছে তাকে বোলো আমি খাওঁ এতিয়া জীয়ানকো খোৱালোঁ চাহ তাহ খালোঁ খাই পেলাই এতিয়া অকণমান লুচি খাওঁ বনাই পেলাই জীয়ানে একদম মানুহ ইয়াত নাই সি মানে তাতেই খেলাত ব্যস্ত একদম আহি পেলাই ইটো লাৰিছে সিটো চুইছে একদম তাৰ মানে হিচাপ নাই আৰু মানুহ বহুত দেখিছে যে তাকে এতিয়া
পাহৰিছিলোঁ মই যে তেতিয়া যে ভিডিঅ' এটা কৰি আছিলোঁ কণ্টিনিউ কৰি আছিলোঁ যে মই পাহৰিলোঁৱেই। এতিয়া মনত পৰিছে, চাহ তাহ খাই উঠি পেলাই মনত পৰিছে, সেইকাৰণে আহি পেলাই আকৌ কেমেৰাটো লৈছোঁ। এয়া আমাৰ ইয়াতেও আয়োজন চলিছে এতিয়া। মাংস বনাই আছে, মাছৰ ফালে বনাই আছে, আৰু মই জীয়ানক চোৱাত ব্যস্ত। মই একো কৰিব পৰা নাই। তাক খুৱাবলৈ আনিলোঁ, অলপো নুশুৱে মানে, ইমান মানে সি তাৰ মনটো মানে একদম হেৰি হৈ আছে। দেখাই আছোঁ, ৰখিব আমাৰ আয়োজন কি চলি আছে। এয়া জুইত মাংসৰ আয়োজন চলিছে। এয়া ব্ৰইলাৰ মাংস বনাইছে এইফালে, বাহিৰত জুইত বনাব এতিয়া। আৰু ফালে জীয়ান হৈছে, এয়া তাতে ব্যস্ত হৈ আছে। আৰু এইফালে আমাৰ মাছ ভাজি আছে। চিকেনৰ ষ্টিক ৰেডি কৰিছে, চিকেন পুৰিব। এয়া অলপ আগত মাংস পুৰি আছিলে যে দেখাইছিলোঁ, এনেকৈ পিঁয়াজ জলকীয়া দি এনেকৈ সানিছে। ইমান টেষ্টি হৈছে খাবলৈ, চাওকচোন। আমাৰ আজি 9:30 ভাত খাই আজৰি। ভাত খাই উঠিলৈ জাষ্ট, আৰু জীয়ানকটো আৰু সোনকালে খোৱালোঁ, 9টা বজাতে খালে। চবেই একেলগে খালোঁ। খাই লৈ এতিয়া বিচনা ঠিক কৰিব আহিছোঁ, আৰু অলপ পিছত শুই যাম আৰু। দেখিছে কাণ্ড, দেখিছে ফুট লগাবলৈ নিদিয়ে মোক। আমি এতিয়া বিচনাত আহিলোঁ দেই ৰাইজসকল, আমি এতিয়া বিচনাত আহিলোঁ, আৰু এই চব শুই গ'ল ঘৰৰ মানুহ, কোনো বাকী নাই শুবলৈ। আমাৰ এইটো এতিয়ালৈকে শুৱা নাই। 10:30 বাজি 11টা বাজিল, তাৰ টাইমৰ মানে ইয়াত খেলি মেলি হৈ গৈছে। এতিয়া টোপনি নহা হৈছে। এতিয়া দুষ্টামি চাওকচোন, তাৰ দুষ্টামি। সেয়াই আৰু তো যোৱাকালি আৰু আজিৰ চাওঁ, যেন চাওঁ কওঁ কি কৰিলে চাওকচোন, মোৰ চুলি তুলি একদম। যোৱাকালি আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আকৌ এটা নতুন ব্লগত লগ পাম। তেতিয়ালৈ বাই বাই, গুড নাইট। বাই বাই দি দিয়া, টাটা কৈ দিয়া, টাটা টাটা। আকৌ আমি লগ পাম দেই। গুড নাইট। বাই।